তারিখত ইউপিপিএল দলক রেজেক্ট করেছে হাগ্রামা মহিলাকে বিচারি আছে তেখেতসকলে কৈ আছে মানে বিটিসি 3 মাহৰ ভিতৰত সুইজাৰলেণ্ড বনাম সুইজাৰলেণ্ড এইবিলাক কাম হয়তো চলে নেকি আমিতো গৈ পোৱা নাই আমিতো নাজানো তেখেতসকলে যে আৰ্টিফিচিয়েল সুইজাৰলেণ্ড বনাই আমাৰ ছোৱালীসকলক আমাৰ মাইনাসকলক জীৱনটো ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ চলাই আছে আমাৰ বিটিসকলক আমি বচাবৰ কাৰণে আমি ৰাইজে আজি আগুৱাই আহিব লাগিব আৰু আমাৰ মহিলাসকলে আগুৱাই আহিব লাগিব আমাৰ ল'ৰা ছোৱালীসকলে আগুৱাই আহিব নিজৰ ভৱিষ্যতৰ কাৰণে নিজৰ সংস্থাপনৰ কাৰণে আমি কাম কৰিব লাগিব বুজা যায় প্ৰমোদ বড়ো এজন মানে অযোগ্য নেতা তাৰ মানে ৰাইজে আজি দেখিছে 5 বছৰত পেহলে ইস্তেমাল কৰক ফিৰ বিশ্বাস কৰক তো আমি 5 বছৰ ইস্তেমাল কৰিলো বিশ্বাস কৰিব নোৱাৰা হল প্ৰমোদ বড়োক তো ইয়াৰ পৰা বুজা যায় প্ৰমোদ বড়ো ডাঙৰীয়া এজন ডাঙৰ মিছলীয়া নেতা লিডাৰ তাৰ দ্বাৰাই আমাৰ ৰাজ্য কোনো উপকৃত নহয় তাৰ দ্বাৰাই আমাৰ যুৱবিলাকৰ উপকৃত নহয় ওদালগুৰি জিলা এইটো পঞ্চম আমাৰ সভা কৰ্মী সভা আজি ওদালগুৰি জিলা শেষ হ'ব আৰু কালি আমাৰ ভেৰগাঁও জিলাত হ'ব মুঠতে এই 5টা যিটো আমাৰ সমষ্টি আছে 5টাৰ ভিতৰত 5টাত জিকি যোৱা এইটো ইংগিত আমি পাইছোঁ কাৰণ আজি এই 5টা শেৰপাং সমষ্টিত যে হাজাৰ হাজাৰ আমাৰ আই মাতৃসকল আমাৰ মহিলাসকল আমাৰ যুৱসকল ওলাই আহিছে এইটোৱে প্ৰমাণ যে অনাগত যেটো বিটিসি নিৰ্বাচন 2025 হ'ব লগা ইয়াত আমি মানে বিপুল ভোটত আমি জিকি যাম 5টা শেৰপাং উদ্ধাৰ কৰিব আৰু গোটেই ওদালগুৰি জিলাৰ আমাৰ পাৰ্টি জিলা হিচাপে 5খন সমষ্টি আছে 5টাতে জিকি যোৱাটো আজি মানে প্ৰকট হৈ আছে আমি জিকি যোৱাটো নিশ্চিত ওদালগুৰি জিলা হিচাপে সকলোৱে জানে আজি প্ৰমোদ বড়ো মিছলীয়া প্ৰমাণ হৈছে আগত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ সময়ত যি কথাবিলাক কৈছিল আজি সব বিপৰীত হৈ গ'ল আজি ইণ্টাৰভিউ পাতিব আজি এপইণ্টমেণ্ট দিব এনেকুৱা কথা ক'লে আজি ক'ত গ'ল আজি হাজাৰ হাজাৰ ভেকেণ্ট পোষ্ট আছে বিটিচিত এই পোষ্টবিলাক আজি কিয় মানে পূৰণ নহ'ল আজি বিটিআৰ চুক্তিৰ দ্বাৰাই 6.3 দ্বাৰাই যিমান কলেজ স্কুল আছিল প্ৰাদেশিকীকৰণ কৰিব লাগিছিল কিন্তু আজি কিয় কৰিব পৰা নাই অসম এছেম্বলি শেষ হ'ল কিয় বিল লৈ আহিব পৰা নাই কিয় আইন গঠন কৰিব পৰা নাই তো ইয়াৰ পৰা বুজা যায় প্ৰমোদ বড়ো ডাঙৰীয়া এজন ডাঙৰ মিছলীয়া নেতা লিডাৰ তাৰ দ্বাৰাই আমাৰ ৰাজ্য কোনো উপকৃত নহয় তাৰ দ্বাৰাই আমাৰ যুৱবিলাকৰ উপকৃত নহয় তাৰ দ্বাৰাই আমাৰ মহিলাসকলে স্বাৱলম্বী নহয় তাৰ দ্বাৰাই আমাৰ বিটিচিৰ যে দুখীয়া ৰাইজৰ কোনো ইয়াৰ মানে ভৱিষ্যত নাই তেখেতসকলে খালি নিজৰ পকেটটোৱে চাই আছে ইয়াত বিটিআৰ চুক্তিৰ দ্বাৰাই আমি ৰুটাত যে অৰ্গানিক ইউনিভাৰ্চিটি পাব লাগিছিল আপোনালোকৰ ওদালগুৰিত যে মানে ট্ৰাইবেল ইউনিভাৰ্চিটি পাব লাগিছিল নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি পাব লাগিছিল তা বহুতো মানে ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যন পাব লাগিছিল আজি মানে ফ্লাইঅভাৰ হ'ব লাগিছিল ৰেলৱে ক্ৰচিঙত ওদালগুৰিত ৰৌতা গড়েশ্বৰ এইখিনি আজিলৈকে এটাও কাম হোৱা নাই ইয়াৰ পৰা বুজা যায় প্ৰমোদ বড়ো এজন মানে অযোগ্য নেতা তাৰ মানে ৰাইজে আজি দেখিছে 5 বছৰত পেহলে ইস্তেমাল কৰক ফিৰ বিশ্বাস কৰক তো আমি 5 বছৰ ইস্তেমাল কৰিলো বিশ্বাস কৰিব নোৱাৰা হল প্ৰমোদ বড়োক দেখা নাই একেসকলে কৈছিল যি হৈছিলে পাচলি বিক্ৰী কৰি আছে আজি পাত্তৰ ভাঙাই আমাৰ মহিলাসকলে কাম কৰি আছে আজি মানে গাহৰি বিক্ৰী কৰি খাই আছে মুৰ্গী বিক্ৰী কৰি খাই আছে খাচী পাটা বিক্ৰী কৰি খাই আছে একেসকলৰ কাৰণে আৰ্থিক অনুদান দিয়া হ'ব বুলি কৈছিল 2 লাখ টকাকে আজি দেখা পালো একজন মানুহ পোৱা নাই কোনো এজন প্ৰমাণ নাই যে আমি পাইছো বুলি ক'ব পৰা গোটেই বিটিচিত কিন্তু তাই কৈছে জব মানে এটা কাম যিকোনো হাতত এটা কাম দিব লাগে সরকারি চাকরি দিব লাগে 3rd গ্রেড 4th গ্রেড হলেও এটু আমি বুঝু জব মানে চাকরি আমি বুঝু তাই একেসকলে সেলফ এমপ্লয় হলে বেলেগ কথা সেক এমপ্লয়মেন্ট কথাটো বেলেগ আর জব কথাটো বেলেগ একেসকলে বুঝাইছে জব মানে সেলফ এমপ্লয়মেন্ট কথাটো বুঝাই দিছে আমার রাইজক কিন্তু জবটো বেলেগ বস্তু আর সেলফ এমপ্লয়মেন্ট বেলেগ বস্তু সেলফ এমপ্লয়মেন্ট কারবা ঘরতো আমি মানে কাম কৰি খাব পাৰে কোনবা ফ্যাক্টরিটো কাম কৰিব পাৰে এইবিলাকো সেলফ এমপ্লয়মেন্ট বা কিবা এটা কাম মানে কারবা নির্ভরত কাম কৰা এইবিলাকে সেলফ এমপ্লয়মেন্ট কৰিব পাৰো আমি কারবা মানে গাহৰি পালন কৰা কারবা মানে মুরগি পালন কৰা এইবিলাক সেলফ এমপ্লয়মেন্ট এটো বেলেগ বস্তু জব মানে তো সরকারি চাকরি হ'ব লাগে তো একেসকলে বুঝাইছে মানে কারবার ঘৰত মানে রুয়াটি থাকিলেও বা কাম করা মানে কিবা থাকিলেও এটু বলে চাকরি কৈছে কারবা যদি মানে ফ্যাক্টরি আছে তাত মানে ঘৰত কাম কৰিলেও মানে ফ্যাক্টরিত কাম কৰিলেও এটু বলে চাকরি কৈছে এটুতো নহয় এটুতো মিন নকৰে তো জব কাৰ্ডত কৈছে যেতিয়া ভাৰত চৰকাৰে জব কাৰ্ড দিছিল তেতিয়া কি কৈছে প্ৰতিজনে মানে কম্পালসাৰিলি কাম পাব লাগে 100 দিন 365 দিনত ইটোৱে জব কাৰ্ড বুলি কৈছিল আৰু কামো পাইছিল সেই সময়ত কিন্তু প্ৰমোদ বড়োৰ দিনত কোনো জব কাৰ্ডৰ কাম নাই আৰু কেনেকৈ জব দিব পাৰি কৰিছে যি দেখিছে সব বিপিএফে কৰা
আজিৰ তাৰিখত কি হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই এই 17 বছৰ হাগ্ৰামাক গালি দিলি আজি BPF-ক গালি দি আজি প্ৰমোদ বড়োকে ৰাইজে বেয়া পাইছে কাৰণ ৰাইজে জানে এই ৰাস্তা কৰিছে হাগ্ৰামা মহিলাৰী কৰিছে এই স্কুল হাগ্ৰামা মহিলাৰী কৰিছে এই বড়োলেণ্ড ইউনিভাৰ্চিটি হাগ্ৰামাই কৰিছে এই মেডিকেল কলেজ হাগ্ৰামাই কৰিছে এই CIT হাগ্ৰামাই কৰিছে ওদালগুৰি সাব ডিভিজন হাগ্ৰামাই বনাইছে আজি সেক্ৰেটাৰিয়েট হাগ্ৰামাই বনাইছে যি বনাইছে হাগ্ৰামাই বনাইছে আজি ডাঙৰ ডাঙৰ দলং হৈছে আইপুৱালি দলং হৈছে হাগ্ৰামা ব্ৰিজ হৈছে কোকৰাঝাৰৰ ফ্লাইঅভাৰ হৈছে বা ক'ৰবাত মাছবাৰত যদি কোনোবা এটা ৰাস্তা হৈছে স্কুলৰ বাউণ্ডাৰী ৱাল হৈছে ইয়াত ভেঞ্চাৰ স্কুল যদি প্ৰভিন্সিয়েলাইজ হৈছে সব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে BPF-এ কৰিছে তাত সত্ত্বেও যদি প্ৰমোদ বড়ো ডাঙৰীয়াই 17 বছৰত একো কৰা নাই কৈ যদি পাব্লিকে বেয়া পাব না এইটোৱে হৈছে আজিৰ তাৰিখত প্ৰমোদ বড়ো নিজে একো কৰিব পৰা নাই আৰু বেলেগে গালি দি আছে সবে জানে আজিকালি সবে কম্পাৰিটিভ ষ্টাডি কৰে 5 বছৰত হাগ্ৰামাৰ কি হৈছিল আৰু 5 বছৰত প্ৰমোদ বড়ো কি কৰিছিল এইটো কম্পাৰিটিভ ষ্টাডি সবে কৰি আছে 2005ৰ পৰা 10 লৈকে কি হৈছিল আৰু প্ৰমোদ বড়োৰ 2020ৰ পৰা 25 লৈকে কি কৰি আছে কম্পাৰিটিভ ষ্টাডি সবে কৰি আছে আজিৰ তাৰিখত প্ৰমোদ বড়ো একো কৰিব নোৱাৰাৰ কাৰণে ৰাইজে আজি খেদি আছে সেই দিনাখন আজি হৰিসিঙা সমষ্টিত MCLA আজি ৰাইজে খেদি দিছে কিদিছে না নাই আপোনালোকে নিশ্চয় দেখিছে তো সব অঞ্চলতে এইবিলাকে হৈ আছে আৰু আজিৰ তাৰিখত আপোনালোকে দেখিব বেটি বাছক বেটি পঢ়াও বুলি এই চৰকাৰ চলি আছে হৈছে না নাই কিন্তু আজি দিলীপ বড়ো ডাঙৰীয়াই এজন মানে নিজৰ ছোৱালীৰ বয়সক আজি যৌন সম্পৰ্ক কৰিছে অবৈধ সম্পৰ্ক কৰিছে লাইজে ধৰিছে আজি ভাইৰেল হৈ আছে অকল এইটোৱেই নহয় BCDC মানে যিমান যিসকল চেয়াৰমেন হৈ আছে BCDC TCLC চেয়াৰমেন কিছুমান মানে পাৰ্টিৰ বিষয়াসকলে এইবিলাক কুকৰ্মবিলাক কৰি আছে আজি ইলিগেল ভালে কাম কৰিবিলাক আছে ইয়াৰ কাৰণে আইজে আজিৰ তাৰিখত UPPL দলক ৰেজেক্ট কৰিছে হাগ্ৰামা মহিলাৰীকে বিচাৰি আছে তেখেতসকলে কৈ আছে মানে BTC 3 মাহৰ ভিতৰত ছুইজাৰলেণ্ড বনাম ছুইজাৰলেণ্ড এইবিলাক কাম হয়তো চলে নেকি আমিতো গৈ পোৱা নাই আমিতো নাজানো তেখেতসকলে যে আৰ্টিফিচিয়েল ছুইজাৰলেণ্ড বনাই আমাৰ ছোৱালীসকলক আমাৰ মাইনাসকলক জীৱনটো ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ চলাই আছে আমাৰ বেটিসকলক আমি বচাবৰ কাৰণে আমি ৰাইজে আজি আগুৱাই আহিব লাগিব আৰু আমাৰ মহিলাসকলে আগুৱাই আহিব লাগিব আমাৰ ল'ৰা ছোৱালীসকলে আগুৱাই আহিব নিজৰ ভৱিষ্যতৰ কাৰণে নিজৰ সংস্থাপনৰ কাৰণে আমি কাম কৰিব লাগিব লক্ষ্যটো হ'ল 2025 ছেপ্টেম্বৰ মাহত হ'ব লগা BTC ইলেকশ্যনত BPF দলে 100% মানে ফাইনেল যে আমাৰ চৰকাৰ অহাটো নিশ্চিত হৈ আছে কাৰণ কোনোবা নতুনকৈ ৰাজনীতি দল জন্ম কৰিলে বোলে যে ৰাইজে ভোট দিব এইটোতো নহয় ৰাইজে সিদ্ধান্ত ল'ব BTCত কোনে চৰকাৰ আহিব হয় না নহয় যদি চৰকাৰ ইয়াকে ৰাইজে ভোট দিব অলৰেডি গমেই পাইছে বৰ্তমান UPPL চৰকাৰ তেখেতসকলে 5 বছৰ কাৰ্যকালত আমাৰ BTCবাসী ৰাইজৰ কাৰণে কি কৰি দেখালে আৰু কি সপোন দেখাইছিলে তেখেতসকলে সেই সপোনটো বাস্তৱত আজিলৈকে কিবা তেখেতলোক কৰি দেখাব পাৰিছে নেকি এইটো ৰাইজে এতিয়া বিচাৰ কৰিব এটা বিচাৰ কৰা সময় আহিছে ইয়াৰ কাৰণে মাত্ৰ সময়টো আপোনালোকে অপেক্ষা কৰক আহি থকা দিনত BTC ৰাইজে BPFৰ প্ৰতি এটা বিশ্বাস আছে যাৰ কাৰণে এতিয়া দলে বলে যিটো আমাৰ 5 নং চেৰপাং মানে ইউথ ওমেন আৰু BSCৰ উদ্যোগত যিটো যৌথভাৱে যিটো কৰ্মশালা যিটো হৈছে ইয়াত যথেষ্ট মানে দলে বলে ৰাইজে ওলাই আহিছে ইয়াতে বুজা যায় যে আমি আহি থকা দিনত নিশ্চিত মানে আহি থকা দিনত আমাৰ BPFে চৰকাৰ কৰাটো নিশ্চিত হৈ আছে তেখেতসকলে কি কৈছে কি কোৱা নাই তেখেতে নিজে নাজানে BTR চুক্তি দফাবিলাক ৰূপায়ণ কৰি দেখাব লাগিছিলে তেখেতসকলে সেই তেখেতসকলে BTR চুক্তিটো ৰূপায়ণ কৰিব নোৱাৰাৰ কাৰণে মানে ছুইজাৰলেণ্ডৰ কথা কৈ আৰু তেখেতে ছুইজাৰলেণ্ড কৰিম বুলি কৈ আৰু পিছত তেখেতে যি ধৰণৰ কথাবিলাক কৈছে নিজৰ কথা কোৱাতে ৰাইজে অলৰেডি গম পাইছে যে তেখেতসকলে ছুইজাৰলেণ্ড কৰাটো বাদে দিয়ক আমি এইটো বিচৰা নাই কিন্তু বৰ্তমান যিটো সমস্যা হৈ আছে যিবিলাক আমাৰ যুৱক যুৱতীসকলৰ যিটো সমস্যা হৈ আছে শিক্ষা দিগত তেখেতে ভালকৈ কৰি দেখাই দিয়ক না ৰাস্তা পথ যি ধৰণৰ আমাৰ মানে যি ধৰণৰ হৈ আছে এইবিলাক ভালকৈ কৰি দেখাই দিয়ক ইয়াৰ কাৰণে সকলোৱে ৰাইজে গম পাইছে ছুইজাৰলেণ্ড কথাটো বাদে দিয়ক সেই BTC প্ৰশাসনিক ব্যৱস্থাটো ভালকৈ চলাব পৰা নাই বছৰত যিটো বাজেট আহে 800 কোটি টকা যিটো পইচা যিটো আহে সেই পইচাটো তেখেতসকলে সময়মতে খৰচা কৰিব নোৱাৰে পইচাবিলাক ৰিটাৰ্ণ যায় এইটো প্ৰমাণ যে ক'ত ছুইজাৰলেণ্ড কৰিব পাৰিব পইচাটো তেখেতসকলে খৰচা কৰিব নোৱাৰা এই চৰকাৰখন কেনেকৈ ছুইজাৰলেণ্ড কৰিব কওকচোন এইটো ৰাইজে বিচাৰ কৰিব কাৰণ এতিয়া মই কোৱাৰ লগে লগে তেখেতলোক ভাবিব পাৰে এই ধৰণৰ কথাবিলাক কৈয়ে থাকিবলৈ ভাবিব পাৰে ইয়াৰ কাৰণে তেখেতসকলে এতিয়া হাতত কোনো অস্ত্ৰ নাই ৰাইজক মানে ঠগাই মিলি তেখেতক ভোট ল'বৰ কাৰণে চেষ্টা কৰি আছে
অলৰেডি ৰাইজে গম পাইছে আহি থকা দিনত UPPL প্ৰতি ৰাইজৰ হতভম্ব হৈ আছে ৰাইজে UPPLক ভোট নিদিয়ে ফাইনেল আপনি কাক ফেলে বড় ডাঙৰীয়া ফেইলৰৰ কাৰণে নতুন আকৌ ৰাজনীতি দল এটা জন্ম হ'বলৈ মানে পৰিস্থিতি বাধ্য কৰাইছে তেখেতসকলক মই এইটোৱে কামনা কৰিম তেখেতলোক ভালকৈ চিন্তা কৰক নতুন ৰাজনীতি দল জন্ম কৰাৰ আগতে আপোনালোকে যিটো ৰাজনীতিৰ দল খুলিব গৈ আছে আপোনালোকৰ আদৰ্শ নীতিৰ মাজত যদি ৰাইজৰ মাজত যদি আপোনালোকৰ আদৰ্শবিলাক যদি ভালকৈ ৰাইজক যদি বুজাব পাৰে ভাল হ'ব হয় না নহয় ৰাইজে বিচাৰ কৰিব ইয়াৰ কাৰণে প্ৰমোদ বড়ো ভুলৰ কাৰণে তেখেতৰ নেতৃত্বৰ ভুলৰ কাৰণে যিবিলাক নতুনকৈ ৰাজনীতি দল মানে জন্ম হ'বলৈ গৈ আছে তেখেতসকলে মানে চুক্তিকাৰী আন্দোলনৰ পৰা আহি তেখেতসকলে চুক্তি কৰি অহাৰ পিছতো ৰাজনীতিভাৱে স্পেচ নাপালে তেখেতসকলে স্পেচ নোপোৱাৰ কাৰণে তেখেতসকলক সমাজৰ মাজত থাকি বিভিন্ন ধৰণৰ কাম কাজ কৰিবৰ কাৰণে তেখেতসকলে আগুৱাই আহিছিলে তেখেতক ৰাজনীতিৰ স্পেচ নোপোৱাৰ কাৰণে তেখেতসকলে পাবলৈ বাধ্য হৈছে বোলে তেখেতসকলে এতিয়া ক'বলৈ ধৰিছে ইয়াৰ কাৰণে মই এইটোৱে কামনা কৰিম যে আহি থকা দিনত তেখেতসকলৰ জীৱনত ছাকচেছ হওক আৰু ৰাজনীতি যিটো গঠন কৰিছে যিটো আৰু ভাল উদ্দেশ্য লৈ যাতে সমাজৰ মাজত কাম কৰিবৰ কাৰণে আগুৱাই যায় পাৰক মই এইটো কামনা কৰিছোঁ ইয়াতে বুজাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়া 5 বছৰ কাৰ্যকালত একো কাম কৰিব পৰা নাই যিবিলাক NDB ল'ৰাসকলক সংস্থাপনৰ কথা কৈছিলে চাকৰি বাকৰিৰ কথা কৈ আছিলে আজিলৈকে তেখেতসকলে NDB ল'ৰাসকলক সংস্থাপন দিয়াটো বাদে দিয়ক একো দিবই পৰা নাই কিন্তু ল'ৰাবিলাকৰ যিটো সপোন যিটো আমাৰ BTC শক্তিটো ভালকৈ ৰূপায়ণ হ'লেও ইয়াত মানে ল'ৰাবিলাক সন্তুষ্ট হ'লে হয় কিন্তু দপাবিলাকতো ৰূপায়ণ কৰিবই পৰাই নাই কাৰণ আৰু ল'ৰাবিলাক বিৰাট মানে কষ্টৰ মাজত তেখেতলোকে ভুগিব লগা হৈ আছে কেছবিলাক এতিয়ালৈকে শেষ হোৱা নাই এতিয়া হাজিৰা মুজিৰা কৰি তেখেতলোক সংসাৰ চলিব লগা হৈ আছে ইয়াৰ কাৰণে মই বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াক এতিয়া অনুৰোধ কৰিতো লাভ নাই অলৰেডি 5 বছৰ গুচি গ'ল এতিয়া এই ল'ৰাবিলাকে সিদ্ধান্ত ল'ব কাক চৰকাৰত আনিব লাগে কাক পাৱাৰ দিব লাগে ইয়াৰ কাৰণে অলৰেডি প্ৰমোদ বড়োৰ ওপৰত হতভম্ব হৈ এতিয়া নতুনকৈ যিবিলাক ৰাজনীতি দল জন্ম হ'ল এইবিলাকৰ কাৰণে হ'ব লগা হৈ আছে ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া ভালকৈ চৰকাৰ চলাব পৰা নাই